হেল্ল' ফ্ৰেণ্ড, আজি মা ঘৰলৈ বুলি ওলালোঁ। সেয়েহে ভাবিলোঁ ভিডিঅ'টো কৰি ৰাখোঁ, আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিম। আৰু যদি মা ঘৰখন চাই ভাল পায় তেতিয়াহ'লে ধুনীয়া কমেণ্ট এটা কৰিবচোন। আৰু এয়া মই গাঁও সোমাইছোঁ, দেখিছেনে? যিহেতু আমাৰ গাঁৱৰ পৰিৱেশ হয়, মোৰ ঘৰ গাঁৱতে হয়। গাঁৱৰ লিমুৰ পাইছোঁহি। এয়া মোৰ মা ঘৰ পালোহি। এইটো মোৰ মা ঘৰ আৰু এয়া মোৰ বৰ্তা ঘৰ হয়। এইটো মোৰ জন্মদাত্ৰী ঘৰ। এইখন আমাৰ বান্দা হয়। ইয়াতে আমাৰ গোসাঁই ঘৰ অকণমান আছে, দেখিছেনে? ইয়াতে দেউতা মায়ে ৰাতিপুৱা গধূলি চাকি বন্তি দিয়ে। আৰু এইফালে এটা আমাৰ ৰুম আছে। ইয়াতে আলহী দুলহী আহিলে ইয়াতে থাকে আৰু এইফালে সোমাই গৈ এইটো আমাৰ ড্ৰয়িং ৰুম হয়। এইটো এটা ড্ৰয়িং ৰুম। আৰু এইটো এটা মাহঁতৰ বেডৰুম আছিলে আগতে, এতিয়া বেলেগ বস্তু ৰাখিছে বাৰু। এইটো আমাৰ ডাইনিং হল হয়। এইফালে আমাৰ বৌহঁতৰ ৰুম। এইটো আমাৰ ডাইনিং হল। এইটো মোৰ কম্পিউটাৰ আগৰ। আৰু এইটো মা আৰু দেউতাৰ বেডৰুম হয়। মা দেউতাৰ বেডৰুম। এইফালে যিহেতু মাহঁতৰো বয়স হৈ আহিছে, সেইকাৰণে মাহঁতৰ কাৰণে এইটো ভিতৰতে লেট্ৰিন বাথৰুম আছে। এইফালে আমাৰ পাকঘৰ আছে। এইটো এটা পাকঘৰ হয়। ইফালে আমাৰ পাছফাল, ইয়াতে কাপোৰ চাপোৰ ধুই এইফালে লেট্ৰিন বাথৰুম আছে। এইফালে পাছফাল, যিহেতু আমাৰ পাছফালখন দেখিছেনে বহুত দীঘলীয়া হয়। সেইটো আমাৰ ব্ৰইলাৰ ফাৰ্ম হয়। ইয়াত দেউতাই সৰু সুৰা খেতি কৰিছে, ৰঙালাও ডাঙৰ ডাঙৰ হৈ আছে। কাৰোবাক যদি লাগে ক'বচোন দেই। আৰু আমাৰ একদম ধুনীয়া পৰিৱেশ হৈছে এইটোৱেই। আমাৰ গেটখন খুলি আমি প্ৰথম নামঘৰ গেটখনেই দেখোঁ।